নমস্কাৰ, মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বন্ধাকবি আৰু কণীৰ সৈতে ভাত ভাজি দিম। এইফালে পিঁয়াজ লৈছোঁ, বিলাহী লৈছোঁ, এইখিনি কাটি দিম সৰু সৰু কৰি। আৰু ইয়াত ৰহুন কেইফুটামান আছে আৰু আদা, এইখিনি পেষ্ট বনাই ল'ম। চাওকচোন পিছলৈ। এতিয়া জোগাৰখিনি কৰা হ'ল। বন্ধাকবি কাটি ল'লোঁ, পিঁয়াজো কাটি লৈছোঁ, বিলাহী কাটি লৈছোঁ। এইফালে শুকান জলকীয়া এটা, আদা নহৰু পেষ্ট বনাই লৈছোঁ খুন্দি, আৰু এইকেইটা জিৰা। এতিয়া বনাওঁ বলক। এতিয়া কেৰাহীটো গৰম হৈছে, তেলখিনি গৰম হৈছে, শুকান জলকীয়াটো দি দিওঁ আৰু লগতে দুটামান ফুলনি দি দিওঁ আৰু এতিয়া জিৰাকেইটা দি দিওঁ। পিঁয়াজখিনি দি দিওঁ, অলপমান ভাজি লওঁ। পিঁয়াজখিনি কেঁচা গোন্ধ যোৱালৈ ভাজি লৈছোঁ আৰু এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি বেছি নাভাজোঁ, অলপমান ভাজিম। এতিয়া খুন্দি লোৱা আদা নহৰুখিনি ইয়াত দি দিম। এইখিনি বেছি ভাজি নলওঁ, কাটি থোৱা বন্ধাকবিখিনি দি দিম। জুইটো অলপমান কমাই লওঁ আৰু কোনোবা বেলেগ কিবা চব্জি দিব খুজিলে দিব পাৰিব। আৰু এতিয়া হালধি দিম, লগতে চব্জিখিনি অলপমান সিজিবলৈ গেছটো কমত দিওঁ, 5 মিনিটমান ভাজি ল'লোঁ। এতিয়া অলপ পেকেট মছলা দি দিম, ৰেড চিলি, অলপমান জলকীয়া আৰু কালাৰটোৰ কাৰণে। আৰু মিট মছলা। আৰু এইখিনি বেছি নাভাজোঁ, এতিয়া ভাতকেইটা দি দিম। বাতিত ওলাই থৈ দিছিলোঁ ভাত। এইখিনি অলপমান লৰাই ভাজি লওঁ। এইখন কেৰাহীতে কণী ভাজি লৈছোঁ, ভাতকেইটা কাঢ়ি লৈছিলোঁ আৰু এই কণীখিনি ভজা হোৱাৰ পিছত আকৌ ভাতকেইটা বহাই দিওঁ। বেলেগকৈ দিয়া নাই, ভোট জলকীয়াৰ আচাৰ, তেল অলপমান দি দিম। আৰু লাষ্টত ধনিয়া কাটি থৈ দিছোঁ, ধনিয়াখিনি দি দিম। বন্ধাকবি আৰু কণীৰ সৈতে ভাত ভাজি, এয়া জলফাইৰ আচাৰ, এয়া নেমু টেঙা, আৰু বেলেগকৈ বিশেষ একো লোৱা নাই। আপোনালোকে খাই চাব কেনেকুৱা হৈছে জনাব পিছে। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।